এই গাইছ চাওক আমাৰ বড় খাই এইবিলাক ওলাই আছে কমলা টেঙা খাম আমি তাৰপিছত এই প্ৰণৱ দাই ডিমা উৱেছি ঘৰতে এই ডিমাটো খুলি দেচোন দেখে দে ডিমাটো খুলি দে আমাৰ ডিমাৰ কালাৰ গিলাখান বগা নহয় তো ৰঙা গাইস ডিমাটো মানে কি ভাঙবা নৰো আকৌ নাই এই খনাৰ ভাঙিব খনাৰ কি ডিমা ভাঙি গাইস আমি তাই বেয়াৰৰ মাজত ফটো উঠাইছো হাই গাইস হেল্ল' ফ্ৰেণ্ডছ মই নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ কিয়নো আজি এটা বিশেষ দিন আজি বহুত স্পেচিয়েল হ'বলৈ গৈছে আজি আমি যাব ওলাইছোঁ কৌৱা ৰিজৰ্টত সেইবাবে অলপমান ফুৰি আহিম বুলি ভাবিছোঁ পিকনিক খাম বুলি ভাবিছোঁ পিকনিক খাম মানে পিকনিক খোৱা হিচাপত নাযাওঁ তাতে খানাটো অৰ্ডাৰ কৰিম আমি যাম 4জন যাম কিশোৰ মই আৰু জিন্তিবা আৰু প্ৰণৱ দা যাম আমি 4জনে যাম ফুৰিবলৈ যাম আৰু আজি আপোনালোকে ভিডিঅ'টো চাই থাকক বহুত স্পেচিয়েল ভিডিঅ' দি আছোঁ আৰু মই এতিয়া ওলাই ল'লোঁ কাপোৰ পিন্ধি লৈছোঁ আৰু ইহঁতক ৰখি আছোঁ কিশোৰ আৰু জিন্তিবা আৰু প্ৰণৱ দাক ৰখি আছোঁ আহিব আৰু একেলগে যাম আমি এতিয়া যাব ওলাইছোঁ এই তালাটো আমাৰ লগত জানা হৈছে তোৰা ক'ত যাবা আমি পিকনিক যাম ক'ত যাবা পিকনিক ক'ত যাবা অঁ এনাৰ বিয়া কোনবাৰী না মাতা বিয়া গাইছক বিয়া মাতা চবকে নামতে বোলে গাইছ নাইব আপোনালোকে বিয়াত ফ্ৰেণ্ডছ মই একযোৰা বেলেগ কাপোৰ পিন্ধিলোঁ তাৰ বোলে পচন্দ লগা নাই সেইকাৰণে এযোৰা পিন্ধিলোঁ সেইযোৰা বোলে তাৰ ভাল নালাগিলা সেইকাৰণে আৰু সাজি আহিলা এতিয়া আমি যাই আছোঁ আমি এইটো মন্দিৰ হৰি মন্দিৰ খেলা চলি আছে ষ্টেচন দেখে না ৰেল লাইনটো মানে তলত এইফালে ৰেল লাইনটো আছে এই হয় দি ৰেল যায় আপুনি কি বুলি কয় পাইলোঁ কি বুলি কয় গণেশ মন্দিৰ পালোঁ এইফালেদি যাম ইফাল দি না এইটো হাৱে ৰাস্তা এই হয় দি ৰঙিয়া গুৱাহাটী চব পায় আৰু এফালেদি কি পায় পাঠশালা যাব পাৰি টিহু যাব পাৰি আৰু বা কি যাব পাৰি বৰমা যাব পাৰি বৰকুৰা বৰমা চব এফালে মন্দিয়া মানে বা কি মন্দিৰ ইফালে চব যাব পাৰি আৰু ইফালেদি গুৱাহাটী যাব পাৰি ইফালেদি ঘগ্ৰাপা ৰঙিয়া গতাই আৰু ইফালেদি আমি এতিয়া কৌৱা ৰিজৰ্ট যাম পাগলদিয়া ৰিজৰ্টো ইফালে কৌৱা ৰিজৰ্টো ইফালেদি যাব পাৰি এইটো গণেশ মন্দিৰ ডাঙৰ গণেশ মন্দিৰটো পাগলদিয়া হয়তো যাব পাৰি আমি নাইছিলোঁ আমি কৌৱা ৰিজৰ্ট যাম আজি আমি এতিয়া কৌৱা ৰিজৰ্ট আহি পালোঁ যাই আছোঁ বাহুত তলে চব বাহে ধোনে মানুহ গেলাই যে আহি থাকে বালা উজৰে হয়তো লাগিবই দেচোন অলপমান ভয় লাগে আমি সিদিনা একে হানা পাগলদিয়া ৰিজৰ্টো খাইছোঁ আগতে একবাৰ আহিছোঁ পাৰিছোঁ এতিয়া 4 বছৰমান হৈ গ'ল 2023 আহিছিলোঁ 2021 আহিছিলোঁ বাইদেউ এদিন আমি যাব লাগিব এনে পিলপিলা ৰাস্তাটো দি যাই পাই যাম হয় মই জানো তেলা আৰে তো নাই আহিব নাই মই আগতে আহিছোঁ নহয় কেনে ৰাস্তাই এগলা কি আছিল কৈছিল কোনে বনাইছে বা কৌৱা ৰিজৰ্ট খাই তিল তো ইমান দূৰত বনাইছে দুজন
কৰি লওঁ এতিয়া আমি নামিম নামিম খুলি ল'লোঁ অলপ টাইম বহিছোঁ ৰ'ব এনে গাড়ীৰ পাৰ্কিঙৰ পইচা দিয়ক আমি অলপমান বহোঁ এই তেওঁ কাকে খান আনছি অলপমান মাথা চুচব বোলে আমি মাথা চুচি লওঁ মোৰো চুলিগিলা কেম্বা আহিছে ৰ'ব আপোনালোকক আমি মাথা চুচা দেখাব নোৱাৰোঁ আমাৰ লাজ লাগে এতিয়া আমি গাড়ীৰ পৰাই ওলাং আৰু এইটো বক্স আনছি গান শুনোৰ কাৰণে আমি বক্স এটা লৈছোঁ আৰু আমি বুটটো আনিছোঁ ৰ'বচোন দেখাম পিছত আমি আস্তে আস্তে নামাওঁ এখন কাকে লওঁ আস্তে আস্তে আমি এতিয়া নামো আৰু বস্তুকেইটা ঠিক ঠাক কৰোঁ আমি ধুওঁ আইও গাইছ আপোনালোকক দেখাই আছোঁ ৰ'ব আমি আইও দেখাই আছোঁ ৰ'ব দিলোঁ বেগছে গ'লে বললাক আমি আহি পালোঁ এতিয়া অলপমান ৰখছোঁ ৰ'ব আমি বহিব লাগিব ক'ৰবাত জাগা চাই আছোঁ এই হেঁতে জাগা বিচাৰি গৈছে আহি আছে তাই চাওক আমাৰ বৰষাই এইবিলাক ওলাই আছে কমলা টেঙা খাম আমি তাৰপিছত এই প্ৰণৱ দাই ডিমা উহেছি ঘৰতে এই ডিমাটো খুলি দেচোন দেখে দে ডিমাটো খুলি দে আমাৰ ডিমাৰ কালাৰ গিলাখান বগা নহয়তো ৰঙা হা বগাই ওলাওচোন ঘৰতে বগা বুট আনিছোঁ ঘৰতে জিকে কিনে সৰিয়হ বগা মিলিছে বগা চব মিলি গ'ল আৰু আমাৰ আপেল কলা আপেল আনিছোঁ এই কাঠিটো মই খুলিব পৰা নাই গাইছ কাঠিটো খুলি দিয়ক ইমান কমলা টেঙা আনিছ ইমান বাহা খাব না কচোন আপেল ভাল হৈছে আৰু পানী মানুহ চাৰিটা আলকল পানী আৰু চিপ আধা খাইছোঁ বাটে বাটে আৰু দুপেকেট আছে আমি এই বুট পানীত ভিজা নাইতো গাখীৰত ভিজা এই গাখীৰত ভিজাব বৰফে গাখীৰত খাবার কাৰণে আমাক বিছনালকে থোৱাটো মেল দা হাতে হাতে খাম আমি কি খোৱা পিয়ে আমাক খাব নাদাকে খাইছি মানে কি ভাঙবা নৰো আকৌ নাই এই খনাৰ ভাঙিব খনাৰ কি দিবা ভাঙি গাইছ পাগা যায় যত is limitless. এটা খাইছি এটা খাম চবে এটা খাম এই ধুমা আপেলটো খালি আৰু কি লাগে লিপটো দিয়া যাবে ওটা তোমাৰ এনেও ৰঙা আমাৰ বুলি এতিয়া আমি খোৱা লোৱা কৰিলোঁ এতিয়া অলপমান ভিডিঅ' বনাওঁ ৰিলছ বনাওঁ ফটো উঠোঁ তাৰপিছত আমি ইয়াতে খানা অৰ্ডাৰ দিছোঁ ইয়াতে ভাত খাম খাই কিনে ঘৰত যাম তো অলপমান ফটো উঠোঁ ৰ'ব তাৰপিছত ভিডিঅ' কৰি আছোঁ ৰ'ব আমি তাই বেহাৰৰ মাজত ফটো উঠাইছোঁ এতিয়া আমি ইয়াতে মাজত যাম আমি ইয়াতে এতিয়া মাজে মাজে যাই থাকিম যাই মাজতে আমি ফটো উঠিম না অ কি ধুনীয়া হৈ চাইছোঁ হাই গাইজ আমি এতিয়া বৰ্তমান বেহাৰৰ মাজত আছো পানী ল'বাচোন পানী অ চাইকে যাম আকৌ হাই গাইছ আজি মই কৈছোঁ কেমেৰা একবাৰ অ এখেত বিয়া আহি আছে কিন্তু আপোনালোকক নামটোৱে বোলে নামটো কিন্তু বিয়াটো ময়ে কৈ দিওঁ এণ্ডৰ এনাই বিয়া কৈছোঁ গাইছ আহিব 12 তাৰিখ ফেব্ৰুৱাৰীৰ 12 চবে আহিব ফেব্ৰুৱাৰীৰ 12 তাৰিখে এণ্ডৰ বিয়া প্ৰণৱ দা আৰু এওঁৰ বিয়া আহি যাব আপোনালোকে আহি যাব জোৰোণতো আহিব বিয়াতো আহিব মেহেন্দিতো আহিব নেতাতো আহিব চবতে আহিব আহিলি হ'ল বৰষাই গমেই পাই থাকিব মইতো গমেই পাই থাকিব ব্লগটো পুৰা ডেইলি ব্লগ থাকিব চাই থাকিব পুৰা একদম মেহেন্দিৰ পৰা ব্লগ থাকি যাব গাইজ আমি সৰু ছোৱালীৰ দৰে কি খাইছোঁ চাওকচোন আমি আজি গাইজ বহুত বস্তু খালোঁ ইমান খাইছোঁ আজি এনজয় কৰিছোঁ আৰু এতিয়া আৰু যাই আছোঁ ৰ'ব এফালেদি 4টা মানুহ হ'লেও এনজয় হৈছে কি হাতীৰ গু গাইজ এই বোলে হাতীৰ গু
গাইছ এইটো নদী এই মই চাই ৰ'ব লগ আপুনি নাযায় নেকি মই যাম সিফালে নাচবি আমাৰ সৰু আপিটো ভালকে ধৰে সতে গাড়ীখন যে ৰখাইছিলো হয় দি চাই নামৰ কৈছো পানীতো ময়ো খচু চুচু লাগে খৰবানে পালা নেকি ডুপ্লিকেটটো নেকি পানী কৈছো অলপমান মইতে মাছ ধুইছিল কোনোবাই আৰু কেনে মিছ দাদা কথা যাবা কৈছ না নাই অলপমান দিদি মৰিবা এই অলপ বেছি বেছি কৰে অলপমান ফেটে থাকে একলান ভাষা ব্লগত শুনলি হাইট পাগলা হ'ব বাৰু গাইছ বৰহাই ছাগলীক বহুত মৰম কৰে এইটো ছাগলী এই চাওক মই বেয়া বেয়া লাগে এইটোৱে দিলে কেমেৰামেনৰ এইটোৱে বেয়া ভিডিঅ'ত নাহে অ' মই উঠলি ভাঙে নেকি পঁচিছি দলং খান দে তো নাচি দে একপাক ঘূৰি দে এইখন হৈছে বাঁহত দলং দিছ ইজ মাৰ্চেল বক্স মাছ আজি মাছ ধৰা মাছ আজি যা মাছ ধৰা দুৱা হাত থিব লাগিব আৰু এটা এটা মাছ আনিব লাগিব তেহে দুবৰে ৰিলচ হ'ব গাইছ তো না কাৰ লগত আইছ কিবা খাইছ না শুনাই খোৱাল হয় নেকি কিবা খেতি কৰিছি এই হেলা বগুলি দেখিছিলা এইটো মৎস্যটো মাটিৰ মৎস্যটো থাকে বাকী যিটো নমিয়া একদিন পানী দিলে বহুত দিন আৰু এখেতসকলে কাম কৰি আছে এই এই প্লাষ্টিক কিয় দিয়া বুলি ক'লা তুমি মৎস্যটো থাকে একদিন পানী দিলে বহুত দিন দিবা নালাগে এতিয়া আমি নদীত গেলো পানী খুচলো তাৰপিছত ফটো উঠলো এতিয়া অলপ ফুৰিব আৰু ভাত খাম এতে ইয়া আমি এতিয়া আহিলো নদীৰ পৰা আমি আহি গেলো এতিয়া আমি ভাত খাম হাতত থকা 1400 পইচা লাগব বোলে অ' গাইছ 1400 আমি ভাত খাব আছো আমি এতিয়া মই তোক এটা কুৱেশ্যন দিম কবা অ' जो लेके पीछे क्या है দিল হে মেৰা আমি এলা বুজি সুজি নাপাছি এইছি আমাৰ ভাত এই ভাত ৰেডি আৰু মাংস ইবা আছে লোকেল মুৰ্গীৰ মাংস খাম আমি তাৰমানে আমি লোকেল খোৱা মানুহ ব্ৰইলাৰ নাখাওঁ মানে ভাল নাপাওঁ তেতিয়া আমি ভাত খাম আৰু লোকেল মুৰ্গী আহি আছে ৰখি আছোঁ লোকেল মুৰ্গী লাগি আহক লাগি লোকেল মুৰ্গীৰ মাংস আজত খাম ভাত খাই আছে মই আৰম্ভ কৰি দিওঁ আৰু গাইছ এতিয়া ভাত খালোঁ ভাত খাই কিনে অলপ জিৰাইছোঁ ৰ'ব আৰু ইয়াতে ভাত খাই ইমান ভাল লাগছে ইমান টেষ্টি ভাত বঢ়িয়া লাগছে খাই লোকেল মুৰ্গীৰ আঞ্জা খাইতো আৰু মজা আহিছে গম পাইছে আৰু মই অলপ ভাত খোৱা মানুহে আজি বহুত ভাত খাই দিছোঁ আৰু মই মাংস নাখাওঁ মানুহ আজি মুৰ্গীৰ মাংসও খাই দিছোঁ 2 পিচ ইমান ভাল লাগছে খাই আজি মজা লাগছে ভাত সাজ খাই কিবা ঘৰত খাওঁ যেন লাগি গৈছে এতিয়া ঘৰত যাব ওলাই আছোঁ ঘৰত যাব যাই আছোঁ আজিলৈ বাই বাই নেক্সট ব্লগত আপোনালোকক লগ পাম কিবা যদি বেয়া পাইছে ক্ষমা কৰি দিব ভাল হ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ত আজি আহি কেনে লাগছি
एक तो लाइक और शेयर ठोक दीजिए, महाकाल का दबा के लाइक और शेयर ठोक दीजिए, 5000 लौटे दिख जाना चाहिए।